নমস্কাৰ দৰ্শকসকল, ধৰ্ম বিৱৰণ চেনেলত আপোনালোক সকলোকেই শুভেচ্ছা জনালোঁ। গৰুড় পুৰাণৰ ভাগ 20 মই আৰম্ভ কৰিবলৈ লৈছোঁ। আপোনালোকে গৰুড় পুৰাণৰ ভাগ 19ত জানিব পাৰিলে যে কেনেকুৱা কৰ্মফলৰ কাৰণে প্ৰেতৰ গৰ্ভ পায়। ইয়াকে অনুসৰণ কৰি আজিৰ ভিডিঅ'ত প্ৰেতাত্মা কিমান প্ৰকাৰৰ হ'ব পাৰে তাৰে ওপৰত ব্যাখ্যা কৰিম আৰু তেওঁলোকৰ শক্তি কিমান প্ৰবল হ'ব পাৰে তাৰ ওপৰতো জনাম। প্ৰেতাত্মাই মানুহৰ প্ৰতি খং ঈৰ্ষা কৰি মানুহক কষ্ট দিয়াটো তেওঁলোকৰ স্বভাৱ আৰু প্ৰেতাত্মাই মানুহৰ জীৱনত বহুত ধৰণৰ কষ্ট লৈ আহে আৰু এই শক্তিশালী প্ৰেতাত্মা যদি আমাৰ জীৱনত আহে তেতিয়াহ'লে আমাৰ কি ধৰণৰ কষ্ট হ'ব পাৰে আৰু কি কি ঘটনা আমাৰ লগত হ'ব পাৰে এইবোৰ আমি জানিব লাগে আৰু জনাৰ দৰকাৰ। আমাৰ ধৰ্মশাস্ত্ৰ মতে গতি আৰু কৰ্মফল অনুসৰি মৰা মানুহৰ বিভাজন কৰা হৈছে। মৃত্যুৰ পিছত মানুহৰ আত্মা ভূত, প্ৰেত, পিশাচ, কুষ্মাতা, ব্ৰহ্মৰাক্ষস, বেতাল, ক্ষেত্ৰপাল আদি গৰ্ভত যায়। আয়ুৰ্বেদ অনুসৰি 18 ধৰণৰ প্ৰেত থাকে। এই কথাখিনি শুনি গৰুড় পক্ষীয়ে ভগৱান বিষ্ণুক ক'লে, হে প্ৰভু, প্ৰেত মানুহৰ ওপৰত কেনেকৈ প্ৰভাৱ পেলায়? তাৰ লক্ষণবোৰনো কি কি? কেনেকুৱা ধৰণৰ ঘৰত প্ৰেতে বসবাস কৰে? এইখিনি কথা মোক বুজাই কওক। তেতিয়া ভগৱান বিষ্ণুই ক'লে, হে কাশ্যপ পুত্ৰ গৰুড়, তোমাৰ এই প্ৰশ্নটো মানুহৰ হিতৰ কাৰণে গুৰুত্বপূৰ্ণ। সৰ্বপ্ৰথমে মই তোমাক প্ৰেতৰ বাধাৰ লক্ষণৰ বিষয়ে শুনাওঁ। মন দি শুনিবা। যি মানুহৰ ওপৰত প্ৰেতৰ ছায়া আছে সেই মানুহজনে নিজকেই লোকচান কৰে আৰু নিজৰ বংশ নাশ কৰি দিয়ে। যি মানুহৰ ওপৰত প্ৰেতৰ ছায়া থাকে তেওঁৰ ঘৰত মাইকী মানুহৰ গৰ্ভপাত হৈ যায় আৰু কোনোবা যদি শিশু সন্তান থাকেও তেওঁৰ মৃত্যু হৈ যায় আৰু ঘৰত যদি কিবা উৎসৱ পূজা আদি হয় কিবা নহয় কিবা কৰি ঘৰত কাজিয়া পেচাল আৰম্ভ কৰি দিয়ে। নিজৰ মানুহৰ লগত কাজিয়া আৰম্ভ কৰি দিব, নহ'লে খা সম্বন্ধৰ মানুহৰ লগত কাজিয়া আৰম্ভ কৰি দিব। পূজা আৰু উৎসৱ আদিত ব্যাঘাত জন্মাব। যিজন মানুহৰ ওপৰত প্ৰেতৰ ছায়া থাকে তেওঁ বেলেগ মানুহৰ লগত শত্ৰুতা বঢ়াই থাকে, বেলেগ মানুহৰ লগত কাজিয়া পেচাল কৰি থাকে। ঘৰত সৰু সৰু কথাত কাজিয়া পেচাল কৰে, ইজনে সিজনক সৰু দেখুৱায়, কোনোৱে কাৰো কথা নামানে, সকলো সময়তে অশান্তি হৈ থাকে। যদি কোনোবা এজন শান্ত মানুহ হঠাতে এনেকুৱা ধৰণৰ ব্যৱহাৰ কৰিবলৈ ধৰে, কাজিয়া কৰিবলৈ ধৰে, কাকো নমনা হয়, তেতিয়াহ'লে বুজি পাব যে তেওঁৰ ওপৰত প্ৰেতাত্মাৰ প্ৰভাৱ আছে বা নাকাৰাত্মক উৰ্জা আপোনাৰ ঘৰৰ ভিতৰত প্ৰৱেশ কৰিছে। কেতিয়াবা এনেকুৱাও দেখা গৈছে যে ঘৰৰ বাস্তু দোষৰ কাৰণে ঘৰত নাকাৰাত্মক উৰ্জা বা প্ৰেতৰ প্ৰৱেশ হয়। এনেকুৱা বাস্তু দোষ থকা ঘৰত কাজিয়া, মাৰপিট, অশান্তি আদি চলিয়েই থাকে। আৰু এটা কথা লক্ষ্য ৰাখিব লাগে, কোনোবা এজন ভাল মানুহ হঠাতেই যদি অনাৱশ্যক চিন্তা কৰি থাকে, মূৰত সকলো সময়তে বিষ হৈ থাকে, মনত নাকাৰাত্মক বিচাৰ আহি থাকে, বাৰে বাৰে কাৰোবাক মৰাৰ চিন্তা আহি থাকে বা নিজক মাৰি দিয়াৰ চিন্তা আহি থাকে, তেতিয়াহ'লে বুজি পাব যে সেই মানুহজনৰ ওপৰত কিবা নাকাৰাত্মক উৰ্জা বা প্ৰেতাত্মাৰ প্ৰভাৱ পৰিছে। তেতিয়া গৰুড় পক্ষীয়ে আকৌ ভগৱান বিষ্ণুক সুধিলে, হে দেৱ, কোনোবা প্ৰেতাত্মাই কোনোবা মানুহক নিজৰ বশত কৰি বেলেগ কাৰোবাৰ অনিষ্ট কৰিব পাৰে নেকি? তেতিয়া ভগৱান বিষ্ণুই ক'লে, হে গৰুড়, মই তোমাক যিখিনি কথা ক'ম সেই কথাখিনি বৰ গোপনীয়, মন দি শুনা। কিছুমান প্ৰেতাত্মা বৰ শক্তিশালী। এই প্ৰেতাত্মাই কাৰো সন্মুখত নহাকৈয়ে, তেওঁৰ উপস্থিতিৰ অনুভৱ নকৰাকৈয়ে যিকোনো মানুহক নাশ কৰি দিব পাৰে। প্ৰেতাত্মাই মাটিত মিলি থাকিবলৈ খুব ভাল পায়, সেইকাৰণে মাটিতেই বসবাস কৰি ভাল পায়। এই প্ৰেতাত্মাবোৰে নিজে একো নকৰে, তেওঁলোকতকৈ কম শক্তিশালী প্ৰেতাত্মাক বশত কৰি কাম কৰায়। এই শক্তিশালী প্ৰেতাত্মাবোৰ কেতিয়াও কাৰো সন্মুখত নাহে। এই শক্তিশালী প্ৰেতাত্মাবোৰক কোনোবা শক্তিশালী দৈবিক শক্তিয়ে বিচাৰি পায় আৰু নাশ কৰিব পাৰে। এনেকুৱা শক্তিশালী প্ৰেতাত্মা খুব কম পোৱা যায়। ইহঁতৰ সংখ্যা যিমান কম, ইহঁতক নাশ কৰাৰ শক্তিও সিমানেই কম। এই প্ৰেতাত্মাবোৰ চলচ্চিত্ৰৰ প্ৰেতাত্মাৰ দৰে
মানে চিনেমাৰ প্ৰেতাত্মাৰ দৰে আপোনাক ভয় নোখোৱায়। বাস্তৱত এনেকুৱা প্ৰেতাত্মাই আপোনাৰ বুদ্ধি আৰু মনক বশত কৰি লয়, আপোনাৰ বিচাৰধাৰা নাকাৰাত্মক দিশলৈ লৈ যায়, আপোনাৰ আত্মবল নাশ কৰি দিয়ে, আপোনাক আত্মহত্যা কৰিবলৈ বাধ্য কৰাই দিয়ে। তাৰ উপৰিও আপোনাৰ লগত দুষ্কৰ্ম কৰি আপোনাক অপৰাধিক কৰ্মৰ ফালে লৈ যায়। এনেকুৱা ঘটনাবোৰ দেখি বহুতে পিতৃদোষ বুলি ভাবি ভুল কৰে। কাৰো মনত এনেকুৱা ভাৱ নাহে যে এইবোৰ প্ৰেতাত্মাই কৰি আছে। পিতৃদোষটো বেলেগ, তাৰ নিয়মো বেলেগ। যেনেকৈ প্ৰেত গৰ্ভ থাকে তেনেকৈ পিতৃগৰ্ভ, গন্ধৰ্ব, যক্ষ আৰু দেৱগৰ্ভও থাকে। পিতৃদোষ থাকিলেও তেওঁলোকে আপোনাক এনেকৈ হানি নকৰে, তেওঁলোকে মাত্ৰ আপোনাক সংকেতহে দিব। এই নাকাৰাত্মক শক্তি বা প্ৰেত একেবাৰে সৰুতকৈও সৰু ৰূপত থাকে, যাৰ বাবে আপুনি কেতিয়াও দেখা নাপায়, কিন্তু আপুনি অনুভৱ কৰিব পাৰিব যে আপোনাৰ ওচৰত কিবা নাকাৰাত্মক শক্তি, বেয়া শক্তি আপোনাৰ একেবাৰে ওচৰত আছে। প্ৰথমে আপোনাৰ মন, বুদ্ধি নিজৰ বশত কৰি ল'ব, তাৰ পিছত আপোনাৰ দ্বাৰা সকলো ধৰণৰ বেয়া কাম কৰাব, যিবোৰ সেই প্ৰেতাত্মাই কৰিব বিচাৰে। এনেকুৱাও দেখা গৈছে যে যিবোৰ মানুহে প্ৰেতাত্মাৰ বশত থাকে তেওঁলোকে বেলেগ বেলেগ ধৰণৰ নিচা কৰে, আৰু সেই নিচাহতে কোনোবা বেলেগ মানুহক মাৰিও পেলাব পাৰে বা নিজেও আত্মহত্যা কৰিব পাৰে। শক্তিশালী প্ৰেতাত্মাৰ সংখ্যাটো কম, কিন্তু কম শক্তিশালী প্ৰেতাত্মাৰ সংখ্যা খুব বেছি। কিন্তু কম শক্তিশালী প্ৰেতাত্মাৰ ওচৰতো বহুত শক্তি থাকে, সেই শক্তিৰেও মানুহক নাশ কৰিব পাৰে। অহা ভিডিঅ'ত কম শক্তিশালী প্ৰেতাত্মাবোৰৰ কিমান শক্তি থাকে তাৰে ওপৰত আলোচনা কৰিম, আৰু আজিৰ ভিডিঅ'টো মই ইয়াতে শেষ কৰিলোঁ। আপোনালোকে যদি এতিয়ালৈকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এটা ছাবস্ক্ৰাইব কৰি দিয়ক। আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আহিলে আপোনাৰ ওচৰত ন'টিফিকেশ্যন আহি যাব। ওম নৰনাৰায়ণায় নমঃ।